হেল্ল' এভৰিৱান, আজি মই চেহেৰাটো নেদেখাওঁ এনেকৈ বনোৱা পৰাই ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া মই মাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰি আছোঁ। এইফালে জলকীয়া পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে দনিকণা আৰু কিবাকিবি মাছ মিক্স হৈ আছে। এতিয়া এইখিনি পিঁয়াজৰ লগত ধুনীয়াকৈ ভাজিম, এনেকৈ খাই খুব ভাল লাগে। আৰু লগত আছে এইফালে দেউতাই পাতত দিছিলে, হালধি পাতত। বিশেষ তেনেকৈ দেখাবলৈ একো নাই, জলকীয়া আদা নহৰু এনেকৈ বান্ধি গেছতে বনাইছিলে, তাকে দেখাইছোঁ। আজি এনেকৈ খাম। কাৰ কাৰ প্ৰিয় এনেকুৱা খাই ভাল পায় জনাবচোন। এয়া কেম্পাছৰ ভিতৰত এনেই সৰু সুৰা এটা পাৰ্টি হৈছিলে, তাকে এইফালে মিঠাই বক্স সকলোকে দিছিলে। এখনমান ফটো তুলি থৈ দিছিলোঁ এনেকৈ। এইটো ভিডিঅ' এড কৰি দিছোঁ কাৰণ আপোনালোকে আগৰ ভিডিঅ' দেখিছে, আয়ুষী আমাৰ ঘৰত এদিন থাকিলেহি আৰু তাই আইতাকৰ লগত গৈ এইবিলাক কিনি আনিলেগৈ, নিজৰ মনৰ পচন্দৰে সকলোবিলাক কিনি আনিলে। তাকে অলপ ভিডিঅ' কৰি দিছিলোঁ, চাওঁ আহকচোন। আৰু ফ্ৰকটো দেখাই দিয়া। বা ধুনীয়া লাগিছে দেই। কাৰ? অঁ, হৈ গ'ল, ব'লা এতিয়া যাওঁগৈ। এয়া হৈছে আমাৰ আয়ুষী যোৱা দিনাখন। এয়া মোৰ সৰু বাৰ ছোৱালী আৰু এই দুজনী হৈছে মোৰ এজনী ডাঙৰ বাৰ ছোৱালী। আগৰ ভিডিঅ' আপোনালোকে দেখিছেই।